সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই পিংকি আপোনালোকে চাই আছে নিউজ নাও। লকডাউনৰ বাবে বিধ্বস্ত দেশৰ অৰ্থনীতি, চৌদিশে হাহাকাৰময় পৰিৱেশ। তাৰ মাজতে এফালে জনপ্ৰতিনিধিৰ বিলাসী যাত্ৰা, আনফালে প্ৰধানমন্ত্ৰীৰ বাবে কোটি টকা ব্যয় সাপেক্ষে বিলাসী বিমান ক্ৰয়। তাকে লৈ এতিয়া দেশ তথা ৰাজ্যজুৰি চৰ্চা। কৰোনাৰ সংহাৰক লৈ দেশত নাজল নাথল অৱস্থা। এমুঠি অন্নৰ বাবে হাহাকাৰ একাংশৰ। চাকৰি হেৰুৱাৰ পথত বহু লোক। উদং হোৱাৰ উপক্ৰম ৰাজকোষ। ঠিক তেনে সময়তে বিলাস বহুলতাত ব্যস্ত জনপ্ৰতিনিধি। দেশ তথা বিশ্বৰ আৰ্থিক সংকটৰ এনে সময়তে দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে আহি আছে বিলাসী বিমান। 8.5,000 কোটি মূল্যৰ বোয়িং 777 বিমান আহি আছে প্ৰধানমন্ত্ৰীৰ বাবে, য'ত থাকিব মিছাইল ডিফেন্স চিষ্টেম, যি হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিমানৰ দৰে সুৰক্ষিত। ইতিমধ্যে দুখনকৈ বোয়িং 777 বিমান ক্ৰয় কৰিছে ভাৰতে। সমান্তৰালভাৱে অসমতো অব্যাহত আছে নেতা পালি নেতাৰ বিলাসী সফৰ। যি সময়ত কৰোনাৰ সংহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ব্যয় সংকোচন নীতি, তেনে সময়তে কিন্তু হেলিকপ্টাৰ চাৰ্টাৰ বিমান যোগে ইখন ঠাইৰ পৰা সিখন ঠাইলৈ উৰা মাৰিছে নেতা মন্ত্ৰী। কৰোনা আতংক নহয় যেন উৎসৱ হৈ পৰিছে তেওঁলোকৰ বাবে। কৰোনাৰ সজাগতাৰ গইনালৈ ৰাজকোষৰ বৃহৎ ধন খৰচ কৰি বিলাসী সফৰ কৰিছে মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি ৰাজ্যিক মন্ত্ৰীয়ে। যেন চলিছে ক্ৰেডিটৰ প্ৰতিযোগিতা। ইমানেই নহয়, ৰোগীক ৰিলিজ দিয়া, সাহায্য প্ৰদান তথা মাস্ক বিতৰণ আদি কাৰ্যতো হেলিকপ্টাৰ চাৰ্টাৰ বিমান ব্যৱহাৰ ৰাজ্যৰ মন্ত্ৰীসকলৰ। কিন্তু আপুনি জানেনে মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীয়ে অহা যোৱা কৰা হেলিকপ্টাৰৰ এদিনৰ ভাড়া কিমান? দৰাচলতে এদিনত এখন হেলিকপ্টাৰত খৰচ হয় প্ৰায় 6 লাখ টকা। বৰ্তমানে ভাৰতৰ বজাৰত ডাবল ইঞ্জিনৰ এনে হেলিকপ্টাৰৰ প্ৰতি ঘণ্টাৰ ভাড়া চলি আছে ন্যূনতম 1.75 লাখ টকা। ইয়াৰ লগত 18% GST যোগ হৈ ভাড়া হয়গৈ 2,06,500 টকা। এতিয়া আপুনিয়ে ভাবক, প্ৰতিদিনে কিমান ধন এনেদৰে ওলাই গৈছে ৰাজকোষৰ পৰা। বিগত এটা মাহৰ লকডাউনত এনেদৰে খৰচ হ'ল কিমান টকা? বিবেচনা আপোনাৰ হাতত। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী পৰিষদে কৰোনা যুঁজৰ বাবে অহা যোৱাৰ নামতে কোটি কোটি টকা খৰচ কৰাৰ সময়তে পোহৰলৈ আহিছে অন্য এক তথ্য। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি আইচলেশ্যন বেড আটাইতকৈ কম থকা 3খন ৰাজ্যৰ ভিতৰত আছে অসম, যিয়ে উদঙাইছে কৰোনা যুঁজৰ প্ৰকৃত স্বৰূপ। ব্যুৰো ৰিপৰ্ট, নিউজ নাও।